Hello guys, good morning. June lifestyle blog le apnalukok punarbar swagatam janaisu. আজি বিৰাট ঠাণ্ডা জানে না আজি শনি দেওবাৰ আজি ন আৰু ঘৰত আছো ঠাণ্ডা বহুত এজনী মই বহি থাকিলে তো কুছত আহি যায় আৰু আপোনালোকে জানে সো এতিয়া ব্ৰেকফাষ্ট কৰি আজৰি হলো ভাবিছো অকনমান উলাই যাও আৰু আজি বিশেষ কামো নাই সো আজি ভাবিলো মোৰ নিজৰ কাম এটা কৰি লওঁ তাৰমানে আপোনালোকক কৈ থাকো যে মোৰ সদায় এটা নিজৰ ভাল লগা কাম কৰিবলৈ পালে ভাল লাগে বুলি মনটো সো আজি ভাবিলো চাওক এই নখকেটাৰ অৱস্থা নখ ভাগিলে হেক এটো ভাগি একদম এনেকুৱা হৈ আছে সো ভাবিলো আজি মই নেলখিনি ৰিফিল কৰি আহো সো কোনখন পাৰ্লাৰত যাও মই নেল আৰ্ট কৰিবলৈ গতিকে অকমান দেখাম আপোনালোকক আৰু কি কালাৰ কৰিম কেনেকুৱা লাগিব অলপ দেখাম সো ভাবিলো আপোনালোকক লগতো অকমান শেয়াৰ কৰো ন সব অলপ তেনেহলে ঠাণ্ডা বেছি ন গতিকে নিজৰ কাম কৰো আৰু আজি বলা মই ঘৰৰ পৰা ওলাইছো এয়া চিৰিয়ে নামি আছো এতিয়া মানে কথাটো হ'ল কি পাৰ্লাৰলৈ মই খোজকাঢ়ি যাম কাৰণে আপোনালোকক হাতত কেমেৰাটো লৈ পেলাই লিফ্টত উঠিলো তেনেকৈ আমি লিফ্টৰ তললৈ নামিব লাগে সো এতিয়া গৈ আছো অকনমান খোজকাঢ়ি যাম ওচৰতে পাৰ্লাৰ এখন সেইটো কাৰণে দেখিছে নাই একদম পুৰা ৱাকিং ড্ৰেছত ট্ৰেকছুট যেনেকৈ আছিলোঁ ঘৰত তেনেকৈ ওলাই আহিছোঁ এয়া সো গৈ থাকোঁ অলপ দেৰি বেছি দূৰ নহয় একেবাৰে ওচৰতে 5 মিনিট লাগে খোজকাঢ়ি যাওঁতে সো খোজকাঢ়ি গৈ থাকিছোঁ বাকী চাই থাকক আপোনালোকক এটা বস্তু দেখাম হা মই বেক কেমেৰা কৰিছোঁ আমাৰ ঘৰ ওলায়ে আপুনি সন্মুখত কি দেখিব জানেনে এখন হৈ গ'ল হাব এই হাব এয়া হাব এইখিনি গোটেইখিনি মলে হয় এখন ভাঙাগড় ব্ৰিজ তাৰমানে ওলায়ে বেছি টাইম নালাগে জাষ্ট একেবাৰে মেইন ৰাস্তাৰ পৰা অকণমান যাব লাগে মোৰ পাৰ্লাৰলৈ বেছি দূৰ নহয় সো মই ফুটপাতে আহি আছোঁ সো আহি পাইছোঁৱে আমি এইটো ষ্টাৰ চিমেণ্ট বিল্ডিং মানে একেবাৰে ওচৰতে আৰু মোৰ সো পাৰ্লাৰৰ ছোৱালীজনী ৰখিয়া আছে সেইজনী বগা আহি আছোঁ পালোহি তাৰমানে সেইখন পজ এখন নতুন ন হাই পম্পী হেল্ল' এইজনী পম্পী মোৰ যে নেল আৰ্টকেইটা কৰি দিয়ে তাইয়ে হয় সো কিনো কৰিম বোলো আহিছোঁ যিটো নেকি এওঁলোকৰ নতুন পাৰ্লাৰখনো ভিজিট কৰোঁ খুব ধুনীয়া দেখিছেনে মই এনেকৈ আহি আছোঁ তাৰমানে সো এই মই আকৌ হাতত ষ্টেণ্ডবোৰ লৈ ফুৰিবলৈ দিগদাৰ পাওঁ অকণমান সেইটো কাৰণে খুব ধুনীয়া এয়া কম্পি পজ এয়া চাওক এইটো আমাৰ বাস্তৱিক ABC ন এয়া পজ দেখিছে সো হাই তাৰপৰা এতিয়া ভিতৰত সোমাই আপোনালোকক দেখাইছোঁ মই কি কৰিম মই খোজকাঢ়ি অকণমান ভাগৰিছোঁ এইখন তেওঁলোকৰ একদম ABC অপজিটত ষ্টাৰ চিমেণ্ট বিল্ডিঙত আছে ন একদম প্লেনত সো ইমান ধুনীয়া লাগিছে ন পাৰ্লাৰখন এয়া ষ্টাফ এবাৰ মাস্কখন খুলি দিয়া হেল্ল' এয়া আমাৰ বেষ্ট মানে হেয়াৰ ড্ৰাইজাৰ হয় না হেয়াৰ ড্ৰাইজাৰ নহয় হেয়াৰ ষ্টাইলিছ সো খুব ধুনীয়া হয় বাপৰে বহুত ধুনীয়া লাগিছে দেই
এওঁলোকে অফাৰ দি দিয়ে ন আহিলে, কিন্তু মোক আজিলৈকে দিয়া নাই দেই। মই আহি নতুন পাৰ্লাৰো পালোহি, হয়নে? দিয়া নাই? বিৰাট ভাল হয় ইহঁতে। আহি আহি একদম পুৰণা হৈ গৈছোঁ মই। আৰু এতিয়া আহি গ'লোঁ মোৰ ইয়াতে। ৱাও, ইয়াতে বহি মই এতিয়া নেইল আৰ্ট কৰিম। এজনী আমাৰ পম্পী, আৰু এফালেও আছে ন? এফালে কি হয়? এইটো ড্ৰেছ চেঞ্জ কৰা ৰুম ন? খুব ধুনীয়া হয়। এতিয়া আমি গৈ আছো ওপৰলে। আপোনালোকক কিয় দেখাই আছো, গুৱাহাটীত থকাখিনি আমিতো ভাঙাগড় থাকো, একদম মানে ৱাকিং ডিষ্টেঞ্চ হয়। চ' মই ক'ত আহোঁ চবেই সুধি থাকে পাৰ্লাৰ, চ' মই কৈ দিছোঁ আৰু ক'ত থাকোঁ, ক'ত আহোঁ পাৰ্লাৰ আৰু নেইল আৰ্ট ক'ত কৰোঁ। এতিয়া এওঁলোকৰ এখন হ'ল নতুন পাৰ্লাৰ, খুব ধুনীয়া হয়। ৱাও, চ' চুইট। ৱাও, এইটো হৈ গ'ল মানে ফেচিয়েল ৰুম ন? হেল্ল', আৰু হাই পিংকি। চবৰে মাস্ক এতিয়া। এইটো ফেচিয়েল ৰুম ন? এইটো স্পা ৰুম। ৱাও, মোক কৰো কৰো লাগিছে দেই। বেলেগ এদিন মোৰ পেকেজটো বনাবা আকৌ। মই খোজকাঢ়ি আহিছোঁ, একদম ভাগৰি গৈছোঁ পানী খোৱাৰ পিছতহে। বাকী এইটো পেডিকিয়ৰ ৰুম। ৱাও, তাকেতো এইটো ষ্ট'ৰ ৰুম। সিহঁতি চব দেখাইছে আৰু এইটো নতুন নতুন। এইটো ষ্টাফ ৰুম। ষ্টাফ ৰুমটো খুব ধুনীয়া দেই, খুব ধুনীয়া। মই এবাৰ দেখাই দিছোঁ, তাৰমানে নতুন মজাটো চ' চুইট, বিৰাট ধুনীয়া হয়। এইটো নেলছৰ ৰুম। ইয়াতে আমি বহি পেলাই নেইল আৰ্ট কৰিম। এতিয়া কেনেকুৱা নাইল আৰ্ট কৰিম দেখাম বাৰু অকণমান। মই খোজকাঢ়ি দিলোঁ যে ভাগৰ লাগি গৈছে, বেছি খোজকঢ়াৰ অভ্যাসো নথকা, মানে নোহোৱাৰ নিচিনাই হৈ গৈছে যে। ঠিক আছে, মই নেইল আৰ্ট কৰোঁ তেনেহ'লে দেখাম অকণমান ন আপোনালোকক। ইয়াতে বহোঁ অকণমান। এতিয়া পাৰ্লাৰখন অকণমান চালোঁ, চাই পেলাই এয়া একদম পূৰা বেক মাছাজ লৈ পেলাই এতিয়া ৰিলেক্স কৰিছোঁ অকণমান সময়। তাৰপিছতহে মই ৰিফিল কৰিম। এই দুইজনী আছে একদম নেল ৰিফিলৰ, বিৰাট ধুনীয়া কৰে। মোৰ ভাল লাগে সিহঁতৰ তাত আহি আহি। এতিয়া মোৰ প্ৰায় কিমান দিন হ'ল পম্পী? বছৰে হৈ গ'ল। তাৰমানে মই নেইল আৰ্ট এতিয়া ইয়াতে কৰোঁ। আৰু এতিয়া অকণমান বহিছোঁ, পানী এগিলাচ খাওঁ। তেতিয়ালৈকে দিয়া, থেংক ইউ। গৰম পানী। আপোনালোকো আহিব। সিহঁতে বিৰাট ভাল হয় ছোৱালীকেইজনী, আৰু বিশেষকৈ ছোৱালীকেইজনী বুলি নহয়, গোটেই একদম মেনেজাৰৰ পৰা ধৰি ল'ৰাকেইটাও বিৰাট ভাল হয়। আৰু বিশেষকৈ আমাৰ ইণ্ডাষ্ট্ৰী প্ৰায়ে ইয়াতে আহে, পজতে আহে হা। গতিকে এনেকুৱা সিহঁতে খাতিৰদাৰ দিয়ে। আপোনালোকক দেখুওৱা বুলি নহয়, কিন্তু সিহঁতে অফ কেমেৰাটো এনেকুৱাই কৰে তাৰমানে। আৰু মইতো কেতিয়াও মানে হেৰি নেদেখাওঁ, আপোনালোকেও জানে, যিটো ৰিয়েল হয় সেইটো দেখাওঁ। চ' বহুত ভাল, আহিব পাৰে। দিয়া। চ' গাইজ, ওচৰত আহা, এবাৰ নখটো দেখাই দিয়া। মোৰ এই টুটা ফুটা নখকেইটা ঠিক কৰিলোঁ। এইটো কালাৰ লগাইছোঁ। এইটো কালাৰ কেনেকুৱা লাগিছে? কালাৰটো এইটো কি পিংক বুলি কয়? ৰাণী পিংকটো নহয় চাগে, কিন্তু কালাৰটো ভাল লাগিছেনে? আগতে ভাগা দুটা নখ লৈ আছিলোঁ, আজি অকণ ভাল কৰিলোঁ। পম্পী অইলটো লগালা? ফিনিছ হ'ল আৰু অলৰেডি। খুব ধুনীয়া হয়। এবাৰ চুটি কৰিছোঁ, নখখিনি গোটেই কাটি পেলালোঁ, দীঘল দীঘলকৈ আছিলোঁ। চ' তেনেহ'লে এতিয়া ঘৰলৈ গৈ আছোঁ। লাঞ্চৰো টাইম হ'ল। মই ব্ৰেকফাষ্ট কৰিয়ে মোক দেখিছে ন? এয়া দেখিছেতো, শুই উঠি ট্ৰেক চুটতে আহি পাৰ্লাৰত হাজিৰ। এতিয়া এয়া কমপ্লিট হ'ল মোৰ আজিৰ নখৰ কামটো কৰিলোঁ। মোৰ ভাল লগা কাম, তাৰমানে আজি ছানডে যে কামটো কৰিলোঁ। চ' ব্লগটো তেনেহ'লে ইমানতে সামৰোঁ ন? চ' ভাল লাগে যদি লাইক এটা কৰিব আৰু কমেণ্ট কৰিব। ত' তেনেহ'লে বাই বাই, লাভ ইউ অল।